আজি পোহৰৰ উৎসৱ দীপাৱলী দেৱালীৰ সন্ধিয়া কিন্তু এখন গাঁৱত আজি চাকি নজ্বলিব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে নজ্বলাই চাকি তাৰ পৰিৱৰ্তে ঘৰে ঘৰে মমবাতি জ্বলাব মিঠাতেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গাঁওখনৰ প্ৰতিবাদ ওদালগুৰি জিলাৰ আদৰ্শ গাঁৱৰ ৰাইজে কৰিব এই প্ৰতিবাদ আৰু এক প্ৰতিবেদন আছে ওদালগুৰিৰ পৰা নিপু কাকতিৰ এক প্ৰতিবেদন আছে আমি সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো এইবাৰ পালন নকৰা এখন বিশেষ গাঁও হৈছে ওদালগুৰি জিলাৰ আদৰ্শ গাঁও আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ আদৰ্শ গাঁৱত আৰু আদৰ্শ গাঁৱত এইবাৰ দীপাৱলীৰ দিনটোত তেওঁলোকে ক'লা দিৱস হিচাপে পালন কৰিব কিয়নো এইবাৰ আকাশলংঘী যি মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে আৰু ইয়াৰে যি স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ পৰা কিছু জানিব চেষ্টা কৰিম কি ক'ব বাইদেউ এইবাৰ আপোনালোকে যি দীপাৱলীৰ দিনটোত পোহৰৰ উৎসৱ দীপাৱলীৰ দিনটোতে আপোনালোকে ক'লা দিৱসহে পালন কৰিব আকাশলংঘী মূল্যই সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে এই ক্ষেত্ৰত আপুনি বৰ্তমানৰ চৰকাৰখনলৈ কি অনুৰোধ কৰিব বা কি জনাব চৰকাৰখনত এইখিনি অনুৰোধ কৰিম যে সব বস্তুৰে মূল্য বৃদ্ধি হৈছে আৰু বৰ্তমানতো আমাৰ এই অহা আজি 4 তাৰিখে আমাৰ হেৰি আছে দীপাৱলী আছে এই দীপাৱলীত আমি পূৰ্বৰ পৰাই আমি পালন কৰি আহিছোঁ মাটিৰ চাকি মিঠাতেল এই মানে কিমান কোনে জ্বলাব পাৰে যিমান জ্বলাব পাৰে সিমানে ঘৰখনৰ উজ্জ্বল কিন্তু বৰ্তমান আমি যিটো পৰিস্থিতিত পৰিছোঁ তেলৰ কাৰণে তেলৰ ইমান দাম এতিয়া আমি ভাবিছোঁ যে আমি মিঠাতেলৰ চাকিৰ পৰিৱৰ্তে আমি মমবাতি জ্বলাম আগতে আমি পোহৰাই তুলিছিলোঁ মিঠাতেলৰ চাকিৰে এতিয়া আমি কি কৰিব লাগিব মমবাতিৰেহে অন্ধকাৰ কৰিয়ে আমি দীপাৱলী পালন কৰিম আমি মিঠাতেলৰ চাকি জ্বলাব নোৱাৰিম কাৰণ আমাৰ সমৰ্থ নাই 250 টকা 40 টকা লিটাৰৰ তেল কিনি আমি দীপাৱলী পালন কৰাৰ কাৰণ আমি 300 টকা পাওঁ মাত্ৰ হাজিৰা কৰি এনেকুৱা হয় এদিন হাজিৰা কৰিলে আৰু এদিন হাজিৰা নাথাকে আমি দুখীয়া দৰিদ্ৰ মানুহ গাঁৱলীয়া মানুহবিলাক বেছিভাগ দুখীয়াই থাকে এতিয়া আমি কি কৰিম আমি মিঠাতেল খাম নে মিঠাতেলৰ চাকি জ্বলাম গতিকে আমি এইবাৰ দীপাৱলী আমি অন্ধকাৰ কৰিয়ে চলাব লাগিব হয় মিঠাতেলৰ যি অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি আকাশলংঘী হোৱাৰ বাবে এই ওদালগুৰি জিলাৰ আদৰ্শ গাঁৱৰ যি ৰাইজ আছে তেওঁলোকে এইবাৰ দীপাৱলী পালনৰ পৰা বিৰত থাকিব কি ক'ব বাইদেউ আপোনালোকে এইবাৰ অইন বছৰৰ দৰে দীপাৱলীত যেনেধৰণে পোহৰাই তুলিছিলে এইবাৰ আপোনালোকে চাকি বন্তি নজ্বলায় গতিকে চৰকাৰখনে মূল্য বৃদ্ধি ৰোধত ফেইল হৈছে গতিকে চৰকাৰখনলৈ কি অনুৰোধ কৰিব এই কি কৰিবি আনকে কৰিব লাগিব মমকে জ্বলাব লাগিব আগে কলৰ বুলি পুতিছিলোঁ মিঠাতেলৰ চাটি দিছিলোঁ মাটি চাটি আনি আৰু ঘৰৰ কোনাইও জ্বলাইছিলোঁ চাটি এইবাৰ নহ'ব এতিয়া মমবাতি আনি ক'ৰবাত পাৰোঁ যদি সেনেকৈ জ্বলাব লাগিব পৰম্পৰাগতভাৱে দীপাৱলীৰ নিশা যেনেদৰে মিঠাতেলৰ চাকি জ্বলাইছিলে কলপুলি পুতিছিলে কিন্তু এইবছৰ ওদালগুৰি জিলাৰ আদৰ্শ গাঁৱৰ ব্যক্তিসকলে যি দীপাৱলী পালনৰ পৰা বিৰতি থাকিব আৰু একাংশ স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম কি ক'ব এইবছৰ আপোনালোকে যি ক'লা দিৱসহে পালন কৰিব দীপাৱলীত সাধাৰণতে পোহৰৰ উৎসৱ পালন কৰে গতিকে আপোনালোকে এইবাৰ ক'লা দিৱসহে পালন কৰিব কি ক'ব যিহেতু মূল্য বৃদ্ধিৰ এই সময়ত আকাশলংঘী হৈছে য'ত নেকি 100 টকাৰ তেল গৈ পেলাই 70-80 টকাৰ তেল গৈ পেলাই এতিয়া 250 টকা হ'লগৈ গতিকে এই সময়ত আমি যিহেতু কৃষিজীৱী মানুহ সচৰাচৰ দিন হাজিৰা কৰিয়ে খোৱা মানুহ প্ৰায়খিনিয়ে গতিকে এনেকুৱা এটা সময়ত 250 টকা মিঠাতেল মানে কিনি আনি চাকি জ্বলোৱাটো সম্ভৱ নহয় কাৰণ আমাৰ এটা নিয়ম এটা আছে কি যিমান আমি চাকি জ্বলাব পাৰোঁ সিমানেই সৌভাগ্যৰ প্ৰতীক হিচাপে আমি বিবেচনা কৰোঁ গতিকে আমি গোটেই ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যে এইবুলি আমি কোনো কাৰণত মিঠাতেলৰ চাকি আমি নজ্বলাওঁ তাৰ পৰিৱৰ্তে যদি পাৰোঁ সেই সৰু মম আনি 2-4টা হয়তো আমি জ্বলাম তেনেকুৱা এটা আমি কথা এটা চিন্তা কৰিছোঁ গতিকে আমি ক'ব লাগিব যে চৰকাৰে এটা সময়ত তেখেতসকলে যে পিঁয়াজৰ মালা চিলিণ্ডাৰ গৰু গাড়ীত লৈ পেলাই ঘূৰি ফুৰিছিল গতিকে এই সময়ত তেওঁলোকেই কিন্তু আজি চৰকাৰ গঠন কৰিছে গতিকে তেওঁলোকে এটা কথা চিন্তা কৰক যে সৰ্বসাধাৰণৰ মূৰত মাৰি খোৱাৰ পৰিৱৰ্তে তেখেতসকলে কিন্তু মূল্য বৃদ্ধি কমোৱাটো যুগুত আছিলে গতিকে এইটো এটা এই কথাটো আমি ক'ব লাগিব যে এটা সময়ত মানে এনেকুৱা আছিলে যে তেখেতসকলে আজি কিছুমান অজুহাত দেখাইছে যে মূল্য বৃদ্ধিৰ কাৰণে অজুহাতটো এনেকুৱা যে চাউল তেখেতসকলে ফ্ৰী দিছে ভেকচিন তেখেতসকলে ফ্ৰী দিছে গতিকে দিয়াৰ বিনিময়ত তেখেতসকলে এতিয়া আমাক কৈছে যে তেলৰ দাম বঢ়াইছোঁ বা অন্যান্য সা সামগ্ৰীৰ দাম বঢ়াইছোঁ গতিকে গাড়ী 3জন মানুহ উঠিব এনেকুৱা ধৰণৰ কিছুমান দায়িত্ব জ্ঞানহীন কিছুমান মন্তব্য তেখেতসকলক আমি কৰা দেখিছোঁ গতিকে আমি এটা কথা বাৰে বাৰে কৈছোঁ যে আমি দ্বিতীয়খন ভেনিজুৱেলাত পৰিণত হ'ব নিবিচাৰোঁ এইকাৰণে কৈছোঁ ভেনিজুৱেলাৰ কথাটো যে এখন অতিকৈ সম্পদশালী দেশ আছিলে দক্ষিণ আফ্ৰিকাৰ
এখন অতি সম্পদশালী দেশ আছিলে আৰু সেই দেশখনত আজিৰ তাৰিখত তেখেতসকলে এখন ৰুটিৰ বাবে এগৰাকী গাভৰুৱে কিন্তু প্ৰতিটা বৃত্তি গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ বা আমি টিভি বা অন্যান্য মিডিয়াত আমি দেখিবলৈ পাইছোঁ গতিকে তেনেকুৱা এটা পৰ্যায়লৈ আমাক ফ্ৰী দিয়াৰ নামত তেনেকুৱা এটা পৰ্যায়লৈ নিনিয়াক তাৰ পৰিৱৰ্তে তেখেতসকলে মূল্যবৃদ্ধি প্ৰতিৰোধ কৰক হয় আগৰ চৰকাৰৰ দিনত বিজেপি চৰকাৰে বৰ্তমান শাসনাধিষ্ঠ যি বিজেপি চৰকাৰ আছে সেই বিজেপি চৰকাৰখনেই মূল্যবৃদ্ধিৰ প্ৰতিবাদত বহুতো চিলিণ্ডাৰ গৰুৰ গাড়ীত বা পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ কৰিছিলে কিন্তু এতিয়া সেই চৰকাৰখনেই এনেদৰে মূল্যবৃদ্ধি ৰোধৰ বাবে যি চৰম ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে গতিকে এনেধৰণৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে এতিয়া পোহৰৰ উৎসৱ দীপাৱলীটো যেন ক'লা দিৱসহে পালন হ'ব এই ওদালগুৰি জিলাৰ আদৰ্শ গাঁৱত আৰু এয়া ওদালগুৰিৰ এখন গাঁৱৰ ওদালগুৰিৰ সংবাদদাতা আছিল এক প্ৰতিবেদন তেখেতে আগবঢ়ালে এইদৰে এতিয়া দীপাৱলী উদযাপনৰ পৰা বিৰত থাকিব এখন গাঁও যিহেতু মূল্য বৃদ্ধি হৈছে মিঠাতেলৰ দাম বৃদ্ধি হৈছে যাৰ বাবে তেওঁলোকে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইবাৰ তেওঁলোকে চাকি নজ্বলায় তাৰ পৰিৱৰ্তে যদি তেওঁলোকে পাৰে তেনেহ'লে বম জ্বলাব কাৰণ মিঠাতেলৰ মূল্য বৃদ্ধিৰ বাবে তেওঁলোক চাকি জ্বলাবৰ বাবে তেওঁলোকৰ সামৰ্থ্য নাই আৰু এইদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সেই গাঁৱৰ লোকে